হে ভগৱান, ৰুমৰ অৱস্থা মানুহ নোহোৱা সময়ত আমাৰ ৰুমটো কি কৰি থৈছে দেখিছেনে? এইবিলাক চব নিগনিৰ কাণ্ড। হে ভগৱান, ইয়ে চব কাটি শেষ কৰি ইয়ে নতুন ব্লেংকেটখনো কাটি থৈ দিছে। হে ভগৱান, বস্তা ব্লেংকেটৰ বিচনা চব কাটি মানে টান বান কৰি থৈ দিছে। ইয়ে মোৰ নতুন জেকেটটো কাটি থৈছে। মোৰ নতুন জেকেট আছিল এইটো। ৰুমৰ অৱস্থা মানে এতিয়া পাকঘৰটো দেখুৱাই আছোঁ, পাকঘৰটোৰ অৱস্থা দেখুৱাই আছোঁ। চব নিগনিয়ে বহি বহি তাৰমানে খাই থৈ দিছে। এই পাকঘৰৰ অৱস্থা আমাৰ মানুহ নোহোৱা সময়ত কি কৰি থৈ দিছে মানে। অৱস্থা ঘৰৰ বিচনাততো শুবাই নোৱাৰে। চব কাটি পেলাই থৈ দিছে। ইমানখন কাপোৰ কাটছে, ইমান কাগজ আছিল কিবা কিবি চব কাটি থৈ দিছে। আলমাৰীৰ বহুত কিবা কিবি কাটছি, এতিয়া দেখুৱাব নোৱাৰোঁ।